আজি আমাৰ হাঁহপুৰ বাল্টিপাৰ খেলপথাৰত উপস্থিত হোৱা মোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ অতিথিসকল, মোৰ শ্ৰদ্ধাৰ খেল পৰিচালক মহোদয় তথা তেখেতক সহায় কৰা আমাৰ লাউচমেন মহোদয়সকল আৰু লগতে আমাৰ নাগিনী FC খেলুৱৈসকল, আমাৰ হাঁহপুৰ গুদামবস্তিৰ FC খেলুৱৈসকল, লগতে আমাৰ ইয়াত বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ মোৰ শ্ৰদ্ধাৰ পৰম পূজনীয়সকল, মোৰ শ্ৰদ্ধাৰ পৰম পূজনীয় আইনমাতৃসকল, মোৰ শ্ৰদ্ধাৰ পৰম ভাই বন্ধুসকল, মোৰ শ্ৰদ্ধাৰ মৰমৰ ছাত্ৰ ছাত্ৰী ভাই বন্ধুসকল, যে আজি আমাৰ এই বাল্টিপাৰ খেলপথাৰত আমাৰ গুদামবস্তিৰ হাঁহপুৰৰ যিসকল উদ্যোক্তাই এই মহান ফুটবল খেল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছে আৰু অনুষ্ঠিত কৰি এনেকুৱাকৈ হাজাৰ হাজাৰ মানুহক একগোট কৰি এই ফুটবল খেল চোৱাৰ কাৰণে যিখিনি তেখেতসকলে উৎসাহ উদ্দীপনা জগালে লগতে আনন্দ দিলে, মই তাৰ বাবে মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱাকৈ যাতে ভৱিষ্যতেও এনেকৈ ইয়াত খেলপথাৰত খেল প্ৰতিযোগিতা পাতি এনেকৈ ৰাইজক খেলপ্ৰেমী ৰাইজকে আনন্দ দিব পাৰে, মই তাৰ কাৰণে তেখেতসকলৰ ওচৰত মই ভগৱানৰ মই কামনা কৰিছোঁ। যে এতিয়া ফুটবল বুলি কোৱাৰ লগে লগে এতিয়া আমি যদি আমি চাবলৈ যাওঁ যে আমাৰ প্ৰধান আমাৰ শিক্ষাৰ যিটো অংগ কিতাপৰ উপৰিও এই আমাৰ খেল ধেমালি, সংগীত, নাট ইত্যাদি কৰি এইবিলাক হ'ল একোটা আমাৰ অংগ, শিক্ষাৰ অংগ। আৰু এই শিক্ষাৰ অংগৰ ভিতৰত যে এতিয়া যদি আমি আটাইতকৈ যদি আমি চাবলৈ যাওঁ পৃথিৱীৰ ভিতৰত বা দেশৰ ভিতৰত, তেতিয়াহ'লে আমি আমাৰ খেলুৱৈসকলৰ যি ভাল প্ৰদৰ্শন কৰিব পাৰে যে তেওঁলোকৰ কিমানখিনি মূল্যৱান এই কথাটো আমি প্ৰত্যেকে জানো। এজন অভিনেতা অভিনেত্ৰী, এজন গায়ক গায়িকা, এজন খেলুৱৈ, তেওঁলোকৰ মূল্য আজি বহু ধৰণে জুখিব নোৱাৰি। তেওঁলোকৰ মূল্য আনকি হীৰাতকৈ বেছি তেওঁলোকৰ মূল্য। সেয়েহে মই আমাৰ ইয়াত আজি খেল প্ৰদৰ্শন কৰি যিকেইটা দলে খেল প্ৰদৰ্শন কৰিলে, যে সুন্দৰভাৱে খেল প্ৰদৰ্শন কৰিলে, যে আজি আমি ৱৰ্ল্ড কাপ চাইছোঁ, যে ৱৰ্ল্ড কাপ চোৱাৰ লগে লগে মই ৰাতি 2টা বজাত উঠোঁ, মই ৱৰ্ল্ড কাপ চাওঁ, মই 2টা বজাত উঠোঁ, মই অকলে মই ৱৰ্ল্ড কাপ চাওঁ মই। কিন্তু তাত যি খেলে দেখিছোঁ যে ফাউলে ফাউল ফাউলে ফাউল। কিন্তু আমাৰ যি দুটা দলে আজি ইয়াত খেল প্ৰদৰ্শন কৰিলে, যে সুন্দৰ খেল প্ৰদৰ্শন কৰে, আমিতো এটাওতো ফাউল দেখিবলৈ নাপালোঁ। আমি কি সুন্দৰভাৱে তেওঁলোকে খেল প্ৰদৰ্শন কৰিছে, সুন্দৰভাৱে খেল খেলিছে, খেল খেলি আমাক ৰাইজক যিখিনি আনন্দ দিছে তাৰ কাৰণে আমি অভিভূত হৈছোঁ। আৰু এনেকুৱাকৈ খেল খেলি তেওঁলোকে বিভিন্ন ঠাইত খেল প্ৰদৰ্শন কৰক, আৰু বিভিন্ন ঠাইত খেল প্ৰদৰ্শন কৰি তেওঁলোকৰ যিখিনি প্ৰতিভা, তেওঁলোকৰ যিখিনি যোগ্যতা, এই যোগ্যতাখিনি তেওঁলোকে সুন্দৰভাৱে প্ৰদৰ্শন কৰি তেওঁলোকে আগবাঢ়ি যাওক। মই তাৰ কাৰণে দুটা দলৰ মই খেলুৱৈসকলক মোৰ ফালৰ পৰা মই ভগৱানৰ ওচৰত মই কামনা কৰিছোঁ।
আৰু এইখিনিতে মই এইটোৱে ক'ব বিচাৰিছোঁ যে এনেকুৱা এখন ঠাইত আজি আমাৰ বাল্টিপাৰাত খেলপথাৰত ইয়াতে স্মৰণীয় পথাৰ এখন ইয়াত গৰু চাৰি থাকে ইয়াত হেৰি থাকে ইয়াত এখন খেল প্ৰতিযোগিতা কৰি আৰু ইয়াত এখন খেলপথাৰ পাতি ফেলা এনেকুৱাকৈ খেল যি প্ৰদৰ্শন কৰি দেখুৱাইছে নহয় এই যিখিনি উদ্যোক্তা এখেতসকলৰ এই কৰ্মৰে যিখিনি যাতে ভৱিষ্যতেও আগবাঢ়াই নিব পাৰে তাৰ কাৰণে কামনা কৰিছোঁ আৰু লগতে মই এইটো ক'ব বিচাৰিছোঁ যে এখন খেলপথাৰ পাতিব লাগিলে বা এখন খেল এখন উন্নত কৰিব লাগিলে তাত আমাৰ কি লাগিব কিছুমান আমাৰ চৰকাৰৰ ফালৰ পৰা বা ৰাইজৰ ফালৰ পৰাও সহযোগিতা লাগিব ৰাইজে লগ জোগাৰিলে নৈ বয় আৰু চৰকাৰে যদি ইয়াত সহযোগিতা আগবঢ়ায় গতিকে তেতিয়া এই খেলপথাৰখন সুন্দৰভাৱে পৰিচালনা হ'ব মই উদ্যোক্তাসকলক মই বিভিন্ন আজি ইয়াত আহিছিল আমাৰ নাজিৰৰ চেয়াৰমেন আহিছিল আৰু আমাৰ ইতিমধ্যে আমাৰ চেৰফামৰো চেয়াৰমেন আছে বা অন্য আমাৰ জিএম আছে আমাৰ ইএম আছে আমাৰ MLA মহোদয় আছে আমাৰ গতিকে তেওঁলোকৰ ওচৰত এই সকলোবিলাকে যায় অন্ততঃ যাতে এই খেলপথাৰখন যাতে অলপমান উন্নত কৰাৰ কাৰণে তেওঁলোকে ফিল্ডখন যাতে অলপমান পুতি ফেলা অলপমান হেৰি কৰাৰ কাৰণে ব্যৱস্থা কৰে তেওঁলোকৰ যোজা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু চৰকাৰকো মই এইটোৱে অনুৰোধ কৰিছোঁ যে এনেকুৱা পিছপৰা অঞ্চলৰ আমাৰ ল'ৰা ছোৱালীসকলক খেল প্ৰদৰ্শন কৰাৰ কাৰণে সুবিধা দি আমাৰ এই দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীসকলক আগবঢ়াই নিয়াৰ কাৰণে চৰকাৰে যাতে সহযোগিতা কৰে এইটো মোৰ কামনা সদায় শেষত মই বৰ বিশেষ নকওঁ এতিয়া সময় আহি আছে এতিয়া আচলতে ধৰক পুৰস্কাৰৰ বিষয় এতিয়া ভাষণৰ বিষয় নহয় গতিকে এতিয়া পুৰস্কাৰ ল'ব লাগে আৰু তামচা ভৰ্তি কৰিব লাগে আৰু এজন গায়ক আহিছে গান গাব গান শুনিব নাচ চাব আৰু এইখিনি কাৰণে ভাষণৰ এতিয়া বৰ বেছি হেৰি নাই গতিকে এইখিনিয়ে কয় মই সদায় শেষত সকলোৰে ইয়াত উপস্থিত থকা ৰাইজ তথা খেলুৱৈসকল উদ্যোক্তাসকল আৰু আমাৰ অতিথিসকল আমাৰ লেফাৰীসকল গতিকে সকলোকে মই ধন্যবাদ জনাই ভগৱানে যাতে সকলোকে মংগল কৰে আৰু এনেকৈ যাতে আৰু খেল প্ৰদৰ্শন কৰি আগবাঢ়ি যাতে যাব পাৰে নহয় তাৰ কাৰণে মই আশা ৰাখিছোঁ আৰু মই মোৰ যিখিনি বক্তব্য এই বক্তব্যখিনি মই আজি ইমানতে মই সামৰণি মাৰিছোঁ